গাইজ মোৰ এটা নতুন ভিডিঅ' আপোনালোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে নিশ্চয় থাম্বনেইলত চাই গমেই পাইছে মই কিহৰ ওপৰত ভিডিঅ' বনাব কাৰণে ওলাইছোঁ আৰু যিহেতু মানে দেওবাৰে আছে শিৱ পূজা তাৰ কাৰণে যিহেতু আৰু আমি শিৱ পূজাৰ আগৰ দিনাখন ডেন্স ধামাকা প্ৰতিযোগিতা পতা হৈছে তাৰ কাৰণে আজি হ'ল শুক্ৰবাৰ যিহেতু অহাকালি আছে ধামাকা তাৰ কাৰণে কাম কৰিবৰ কাৰণে যাব ওলাইছোঁ আৰু যিহেতু মই এবাৰ মানে গৈছিলোঁ ঘৰত কিবা পইচা নিবৰ কাৰণে পাহৰি গৈছোঁ তাৰপিছত কাৰোবাৰ মানে এটা ডনেশ্যন দিয়া হৈছিল সেইটো পইচা দিম মই তাৰ কাৰণে পাহৰি গৈছিলোঁ আৰু তাৰ কাৰণে আহিছোঁ মই আৰু ভাবিলোঁ এটা আপোনালোকক মানে ব্লগ বনাই দেখুৱাওঁ আৰু ঠিক আছে গাইজ আৰু এইফালে মানে বৰ্তমান মই গৈ আছোঁ আৰু যিহেতু মানে এইদিকে আমাৰ কিবা ৰাস্তা আহিছে যিটো মেম্বাৰে মানে ৰাস্তা বনাই থকা হৈছে এইদিকে আৰু মই আৰু গৈ আছোঁ ঠিক আছে গাইজ যিহেতু মানে যোৱাকালিও আমি বনাইছোঁ বহুতো কিবা কিবি সেইটো আপোনালোকক ইয়াতে লগাই দিছোঁ কি কৰিছোঁ যোৱাকালি আৰু ঠিক আছে এইটো মানে চাই লওক যোৱাকালি আমি কি কৰিছোঁ গেছ বিলন কিবা বিলন নিগলা কথাই নাই দিয়া মানি দিয়া ৰাতি কলো সিধা সিধা কৰি দিম আছে জোগাৰ কর তেজপাত পুরো দিয়ে খালি আমার দিনত 5000 টাকা ভাড়া দিলি হয় আরে না পেটের পুপুতি শেয়ার নাকি তোরা মূর্তির ফটো নিগলা মূর্তি বড় বড় হেরি এই লিঙ্গ বা এলাকা আইবো তাহাও আইবো আৰু গাইজ যিহেতু আপোনালোকে মানে যোৱাকালি দৃশ্যটো দেখাই পালে আৰু বৰ্তমান ৰাস্তাঘাট বনাই আছে লৈ আহিব আৰু এইফালে আনি থকা হৈছে ডেস্ক বেঞ্চ আৰু শনিবাৰে হ'ব ডেন্স ধামাকা